বা নিট মেডিকেল এন্ট্ৰেন্সৰ কাৰণে আমি প্ৰিপেয়াৰ কৰোঁ। এতিয়ালৈকে প্ৰায় 32জন ছাত্ৰই IIT নামভৰ্তি কৰিবলৈ সুযোগ পাইছে। 25জন ছাত্ৰই মেডিকেলত পঢ়িবলৈ সুবিধা ধন্যবাদ জ্ঞাপন কৰিছোঁ তিতাবৰ প্ৰেছ ক্লাবৰ সন্মানীয় উপদেষ্টা শইকীয়া ডাঙৰীয়া। ইয়াৰ পিছতে তেখেতৰ প্ৰতিশ্ৰুতি মাইল পুষ্পাৰ্পণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনোৱা তিতাবৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক দুলাল শইকীয়া ডাঙৰীয়াক এই অনুষ্ঠানভাগে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ তিতাবৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাধাৰণ সম্পাদক দুলাল শইকীয়া ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে এই মহান ব্যক্তিগৰাকীৰ সহধৰ্মী, তেখেতক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে উপস্থিত মহান ব্যক্তিগৰাকী পৰিয়াল